কেতিয়া মানৰ পৰা আৰম্ভ হ'ব? হাই 9টাৰ পৰা আৰম্ভ হ'ব। গেলবা নহয় খুশিয়া বাজি তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভ্লগ। আজি মানে আমাৰ গাঁৱৰ কাষতে মানে থিয়েটাৰ আছে, তো তাত যাম। মোৰ লগৰকেইটা আহি আছে, তো গৈছোঁ। চাই থাকিব ভিডিঅ'টো বলক। আৰু গাইজ মই মানে ঘৰৰ পৰা ওলাইছোঁৱে আৰু সিহঁতে আহিছে, তো ভিডিঅ'টো চাই থাকিব। বম ধামাকা হ'ব আৰু সিহঁতে আহিছে মানে মই ৰখি আছোঁ ইয়াতে। তো কিমানমান দেৰি হয় আৰু গাইজ মই মানে আমাৰ বাটত বহুত টাইম ৰখি আছোঁ, সিহঁতে মানে আহি পোৱাই নাই। কি কৰিম আৰু এই আহিছে চাগে। তো গাইজ সিহঁতে আহি পালে মানে বহুত টাইম হ'ল, মানে ৱেইট কৰি আছোঁ তাহাঁতক, ফোন মাৰিছোঁ আৰু আহি আছে মানে সিহঁতে। এই আহিছি দে ইয়াৰ কেনে বল আজি যাই কেনে লাগব আৰু তোৰ দেৰিকে হ'লে মানে দেৰি মানে মোৰ এনে খেলা চালা গৈছে বৰ বাক আপি চাইছে আপি চানা দি বিচাৰ নাগানি আপি কি ঠকা ও মাই গড মই ইটো দেখা নাই দে মোৰ মাল তুমি আছা, তুমি তো জাগা তুমি আছা কথা কি আপি চাইছি ন এটা ধৰত বসি আৰু গাইছ সিহঁতে মানে বেয়া কাম কৰিছিল, শাস্তি পাইছে সিহঁতে। আইতা জলদি কৰ যাব লাগে আৰু আটিকলে ৰখি আছে। আমাৰ মানে দেৰি হৈছে গাইছ, তো আমি যাব লাগে। 19 হ'ল এটা 8 মানৰ পৰা আৰম্ভ 19 হ'ল। তো গাইছ যাই আছোঁ, বলক বলক গাইছ যাই আছোঁ আমি। অ গাড়ী ঘূৰাব লাগিব নেকি? গাইছ কিবা ক'ব আহিছে না কিবা কি কমে দিবি বাদ দিলো আৰু তো গাইছ আমি গৈ আছোঁ কেটা সাপ আৰু আমাৰ লগত আছে গামুৰা। ইয়ে দে সামদে মই তো স্টারে দেখছন ওর মাছছা চকু আমি ৰাস্তাতে ৰখি আছো। ঐ নিল কিবা এটা কওঁ। হেল্ল' আজি বিয়াতে যাব যাইছো বম ইনজয় হ'ব। বম থিয়েটাৰ আছে ন, বম থিয়েটাৰ থিয়েটাৰ দিনৰ আমি আইনুলে ৰাতি পলাও গব পলাও কথা কই চাই দেখো ভিডিঅ'টো দে আৰু তাৰ গান শুনি শুনি গৈ আছোঁ। অলা ক্ৰেজি বাজা নাই দু বাজবা দি চাই থাক আইনুলে বইলে আমেৰিকাত যা হাজাৰ গেল এটা কথা কওঁ। হেল্ল' এটা মানে এ কালবা বাবু জাস্ট নামন বাকি মানুহ জানা উলা ইতেবেলা কৈছি নানো বুলি ইটা আই নকৰাম ওকাতে যা লাভ ইউ বেটাল দা লাভ ইউ আমি ক্রেজি চুন্ডালে আকলাকে হে কৰি আহিছা হইলাকে তুমি গে আই বাজাও ভিডিঅ' চাই থাকিব বম আজি ভিডিঅ'টো চাই দেখিবা বলয় আৰু দেখি আছো কথা হ'ব বিচাৰো। কথাটো হ'ল মোৰ ইখনৰ নাম দিছো চিনেমা 2.0 কেনে আছো গাইছ নামটো কেনে আছে কমেণ্ট কৰি জনাব।
এই কেতিয়া মানে আৰম্ভ হ'ব হাই 9টাৰ পৰা আৰম্ভ হ'ব আমাৰ কেতিয়া বাজিল এতিয়া কিটা বাজিল একবাৰ 7:50 হ'ল আজি খেলা খেলিব গৈছিলোঁ গাইছ সেইটো ব্লগ বনা নাই আমি তাত মানে আৰু পুৰা হাঁচু আৰু বয়া নাপি আমি হাঁচু আমাৰ লগত 4-0 হৈছে গাইছ হায়াৰ আজি হায়াৰ 10 আৰু গাইছ সেই থিয়েটাৰ মালুচি যে আৰু গাইছ তাতে মানে অলপ দেৰিত পুৰা ধামাকা হ'ব বিনা পানী কিবা বোলে বিনা পানী গাইছ চাৰি কোৱা গাইছ এনে মানে আৰম্ভ হোৱাৰ আগত এনে ভিতৰত ভিউটো একবাৰ দেখাই হ'ব নাকি তাক মানে ধৰি ধৰি জানা তো ভিউটো একবাৰ দেখাই হ'ব ভিতৰৰ পৰা কেনে লাগে চাব সেয়া আমি এটা পোস্ট দিয়েছে চাল চাচোন তাত মানে কি চালি আছে ফাঁচা কৰবা যাম ফাঁচা কৰবা ফাঁচটো লাষ্ট চাই তো দে আৰু গৈছো আৰু আমি তো গাইছ মই মানে আজি মাস্ক মাৰিছো যদি গাইছ আজি মোক চাল মোৰ অলপ প্ৰব্লেম হৈছে সেইকাৰণে মাস্ক মাৰিছো আৰু গাইছ এইটোৱে মানে পুৰা হল আৰু গাইছ আমি মানে গেলাৰীত বহিম আমি তাৰ পাছে মানে ভিউটো মজা হয় আৰু তো এইখন খুলিব মানে পুৰা আৰু 1 ঘণ্টা আছে মানে আমি এইটো নবও গাইছ এই তাতে বহিম আমি পুৰা লাষ্টত বহিম পুৰা আমি ৰাস্তাৰ মানুহ মানুহবিলাক মমিলে বইছি এইবেলে দেখো খাই বহি মমিলে টিকেট নাকতে মানে টিকেট কাটছে নহয় টিকেট কাটছে মমিলে টিকেট কাটতে না বইছি টিকেট নাকতাৰ পৰা বুজাৰ হৈছে আৰু এটা কথা গম পানা নাই কি কথা কি কথা জানা নাই এতিয়া অলপ পাছত মই মানে এক্টৰ গাইছ গেলাৰীত বহিম আমি এই ৰাজুল মই এটা কথা ক'ব বিচাৰো এতিয়া এটা চলি মানুহ এটা লাগাৰ পাইছে নামটো ইয়াৰ ঢেকি আৰু গাইছ চাই কিবা খাব লাগিব বিষ্ণু ক'ত বিষ্ণু গাইছ দৈ নিমখ অৰ্ডাৰ কি খাবা মই এইটো চিকেন হাক্কা গাইছ বয়া ভোক লাগিছে খোৱা নাই না তো অলপ খাই লওঁ দে গাইছ এই পইচা দিব ইয়াতে মই আহিছো আনি লওঁ মই কি আছে হ'ব দে বাবা এই মুনে পুৰা খাইছি পুৰি দিয়া ইয়াতো পুৰা ফোনত ব্যস্ত হৈ থাকে আৰু পুৰি দিয়া পুৰি ফুৰি বোলে আজি পুৰা খাম সেইটো কৈ দিয়া তোমাৰ এক্টিংটো সেইটো পইচা আনছা আনা নাই ফ্ৰীতে তোৰ এক বাচন জেগাখিনি দেখি দিবাচোন ফ্ৰীতে লাগে তাক গাইছ এটাও পইচা আনা নাই চব বাচন দিব লাগিব ৰ ইতানে আমাৰ মানে গাভৰুৱা থিয়েটাৰ নাচে বুলি যাব ঘৰ কিবা কাম আছে কিবা বোলে কাম আছে কাম আছে কি কাম আছে তোমাৰ কিয় লাগে কি কাম আছে তোৰ টিভি আছে নেকি নাই এই আৰু ঘৰত কি কাম আছে হ'ব দে আপা মাইলাই তই বিয়া কৰিছে নাই এই গাইছ ইয়াক কিন্তু মোক ঘুচ মাৰি দিম দেই যাবা লাৰিচোন গা এই বাচনা তোলা পেজা ক'লা আৰু এই আলো কথা কৈ আছে ৰাতি হিল মাৰিব গম পাবি কোনে হিল মাৰে এই গাইছ মই যাওঁ দে গাইছ আমাৰ গাভৰুৱা কমেডি কিং গাউৰা নাই 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 এই আই পঞ্চাছ টাকা লৈছি না গেলাৰী আমাৰ বিখ্যাত গেলাৰী আমাৰ কেকৰু কেকৰু দোকান দিছি না ইয়াক দোকান দি চবে লৈছো দেই মাত্ৰ 50 টকা আছে পইচা নাই আমাৰ লগত 50 টকা পুৰা হাল্লা কৰিব বৰ্তমান ভিকাৰী ভিকাৰী 50 টকা
और भाई ओ मैं गेलू हेलो कौन माधुनी कौन माधुनी कौन माधुनी की है माधुनी को सुन ये हमारे माधुनी हाँ मैं ठीक है मतलब सरकार मोदी सरकार परिचय है दामोदर कलिता अरे ऐसा भाई क्या ही ना करो ना एक काम करा मोटर की घर के सोच है ना मोटर की किया ना कार करा एक काम करा गुरु पेंटो ले गुरु से पेंटो रोमा आसान नहीं लग लगा ए डाले की बाबा कोमरो साइज नंबर 120 हां ओके बारी साइज लगा हां ओए घुरी जाओ कैसे हो इसे दे हमारे का नाम गरम है नहीं बोला कम ही है हां कैसे इबे तो किएसु ओ मां गाड़ी फोटो बैठे तो सहायता से होई कौन बात ओके তাই নাচিব হবনে ইনে ভাল লাগিব লাইক তো মুখ করে না হই আরাম পাইছে
পাইছে কপি করছি বেশি নাই আর লম্বা আছে আর অলপমান দেখাব যদি মহান অনুষ্ঠানে আমন্ত্রণ করেন মহান অনুষ্ঠান শান্তিল আবার মানুহে নাই থিয়েটার মানুহ হব কালি হব মোৰ বমি আনি আমার মানুহ বেছি থাকে চব শেষ ঘৰত যাওঁ এতিয়া ঘৰতে ভাত খাওঁ ভাত যাওঁ গুড নাইট গুড নাইট গুড নাইট পুৰা 3 ঘণ্টাৰ পিছত আমি ঘৰলৈ গৈ আছো এতিয়া হাই ভল লাগছি ঘৰত মানে ক'ত যাম এতিয়া ভল লাগছি বস্তু ৰাতি ভল লাগছি মোৰে ভাল হক লাগছি ভাই কিবা কি আহে পেট না কি দু কি ভোক লাগছি আতে ভাত খাই আছি গাইস খখৰুই ইয়াৰ গাইছ ঘৰত গৈ আছো ৰয় মোক লৈ যাও ডিউটি বসা দিন খুলা আছেঙ্গে তুমি কিবা ক'বা এটা স্যার মানে অলপ জোৰকে কোৱা শুনা হ'ব নেকি মানে ভৰিখান মোৰ ফুলি আহিছে ফুলব মানে নাই কিন্তু ফেৰ চাবাই জোচ এটা আছে নাই জোচ কেনে লাগছি যাই এই গাইছ মানুহ ইমান নাই যাবা না আহুলে আছিলে ইমান মানুহ নাই কাজ নাই কেনে মানুহ ইমান নাই গাড়ী আহিলে ও মাতা আছে গাইছ আৰু আমাৰ অৰ্ণৱ আছে অৰ্ণৱ এফালে আহা তুমি কেনে এটা আছে কেনে কিন্তু থিয়েটাৰ ইমান ভাল নাই কিন্তু আমি এনজয় দিবেন নাকি ও ভাইও হুলা হুন সাত জিয়া এ গড একবার দিলা দে আৰু গাইছ ঘৰৰ আছে মই এটা কথা ক'ব খুজিছো এটা মই কথা ক'ব খুজিছো Ayo,
অ্যাকশন নাচাবি ভুলতো নাচাবি ৰবা আৰু গাইছ আমি ভাত চাত খাই এতিয়া আমি শুইছোঁ এতিয়া গাইছ মমিনুলাৰ ঘৰতে আছোঁ আমি কালি ৰাতিপুৱা মানে ঘৰত যাব লাগিব আৰু আতিবোৰে ৰাতি উঠি হাল্লা কৰোঁ আৰু মমিনুলে আছে এই ভৰি দেখি আছে পুৰা জয় এইটোৰ নাম জয় অজয় নহয় জয় জয় ভিডিঅ'টো আৰু গাইছ এণ্ড কৰোঁ বহুত দীঘল হৈছে ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগ পাইছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই বাই